নমস্কাৰ বন্ধুসকল, আজি আমি শিকিম ইংৰাজীৰ চি কেতিয়া ক হয়, কেতিয়া প্ৰথম চ হয়, কেতিয়া তালিবা স্বৰ উচ্চাৰণ হয়। আজিৰ ভিডিঅ' চিৰ উচ্চাৰণকেইটা শিকিম আমি। প্ৰথমে আমি চাম চি কেতিয়া ক হয়। ঠিক আছে বন্ধুসকল, যেতিয়া চিৰ পিছত এ অ ইউ আহে সাধাৰণতে চিৰ উচ্চাৰণ ক হয়। ইয়াত বন্ধুসকল চাই লোৱা, চিৰ লগত যেতিয়া এ আহে চিৰ উচ্চাৰণ ক হয়। চিৰ লগত অ আহিলে চিৰ উচ্চাৰণ ক হয়। চিৰ লগত ইউ আহিলে চিৰ উচ্চাৰণ ক হয়। ঠিক সেইদৰে বন্ধুসকল ইয়াত চাই লোৱা, কেট, কেমেৰা, কোল্ড, কফি, কাপ, কাঠ। ঠিক আছে বন্ধুসকল, তাৰপিছত আমি চাম চিৰ উচ্চাৰণ কেতিয়া প্ৰথম চ হয়। যেতিয়া চিৰ পিছত ই আই ৱাই আহে তেতিয়া চিৰ উচ্চাৰণ প্ৰথম চ হয়। ইয়াত চাই লোৱা, চিৰ লগত এইচ আহিলে চিৰ উচ্চাৰণ প্ৰথম চ। ঠিক আছে, ইয়াত বন্ধুসকল চাই লোৱা, ইয়াত হ'ল চেয়াৰ, চাইল্ড, চকলেট, চিকেন, তাৰপিছত চাৰ্চ। ঠিক আছে বন্ধুসকল, তাৰপিছত আমি চাম চিৰ উচ্চাৰণ কেতিয়া চ হয়। চিৰ লগত যেতিয়া আই এ আহে তেতিয়া চিৰ উচ্চাৰণ চ হয়। চিৰ লগত যেতিয়া আই অ আহে তেতিয়া চিৰ উচ্চাৰণ চ হয়। ঠিক আছে বন্ধুসকল, ইয়াত আমি চাই লওঁ কেইটামান বাক্য, যেনেকুৱা ছ'চিয়েল, স্পেচিয়েল, অফিচিয়েল, নেশ্যন, এডুকেশ্যন। ঠিক আছে বন্ধুসকল, আজিৰ ভিডিঅ' বাছ ইমানেই।